গুড মৰ্ণিং গাইজ। এতিয়া আপোনাৰ ৰাতিপুৱা বাজে প্ৰায় 9:30। আমি গৈ আছোঁ দক্ষিণেশ্বৰ পূজা দিবলৈ কাৰণে আমি গৈ আছোঁ। এই দাদা আছে লগত, মেইনটো দাদাই পূজা দিব না আপুনি। তাৰপিছত মই আজি প্ৰথমবাৰ যাব, চ' মই গৈ আছোঁ লগত। অকণমান সোনকালে যাব লাগিছিল একচুৱেলি, এতিয়ালৈকে অলৰেডি লেটে হৈ গ'ল। 9:30 বাজি গ'ল। আমি 7:30 পৰা 8টাৰ ভিতৰত আমি যাব লাগিছিলে। একো নাই, যাম আৰু। আমি ফাইনেলি এতিয়া গৈ আছোঁ, দাদা আৰু মই। গাড়ী জাম লাগি আছে, কি কৰিম। ট্ৰাফিক, চাৰিওপিনে ট্ৰাফিক। অলপ শুই ল'ব মন গৈছে আৰু। আমি আহি ফাইনেলি আমি দক্ষিণেশ্বৰ মন্দিৰৰ সন্মুখ ভাগ পালোহি, আৰু অকণমান দূৰ সোমাই গ'লে আমি ভিতৰলৈ পামগৈ। তো চাই থাকক আপোনালোকে, ভিতৰখিনি আমি দেখুৱাবৰ কাৰণে সম্পূৰ্ণভাৱে চেষ্টা কৰিম। একদম হাল্লা ইয়াতে দৰ্শন কৰাৰ কাৰণে হেৰি ল'ব লাগে না, কি কয় এইবিলাক, মানে নৈবেদ্য বুলি ক'ব লাগিব আচলতে, দৰ্শন কৰাৰ কাৰণে। তো সেইবিলাক ল'বলৈ কাৰণে ইয়াতে ল'ব পাৰি। আৰু ইয়াতে ইমান ভিৰ পূৰা। আমি আচলতে আহি পেলাই আমি দৰ্শন কৰি আহিলোঁগৈ, কিন্তু তাত মোবাইল ফোন এলাউ নকৰে বাবে আমি ৰাখি গৈছিলোঁ। এতিয়া বাহিৰৰ পৰা আপোনালোকক অকণমান দেখুৱাবলৈ কাৰণে চেষ্টা কৰিম। এইটো হৈছে মন্দিৰ। এটা এনাউন্সমেণ্ট কৰি আছে। এতিয়া 11টা বাজে, 11:30 বাজিত মন্দিৰটো ক্ল'জ কৰিব বুলি কৈ আছে। তো এইটো হৈছে মেইন গেট। ইয়াৰ মন্দিৰত যোৱাৰ কাৰণে এইটো মেইন গেট, ইফালেদি যাব লাগে, আৰু এইটো এক্সিট গেট। তো এই ভিতৰত আছে, এইফালে দেখুৱাবগৈ নোৱাৰিম কাৰণ ফোন এলাউড নাই কাৰণে। এতিয়া আমি গৈ আছোঁ আপোনাৰ গংগাত গা ধুবৰ কাৰণে। আচলতে মই গা নুধুওঁ, আজি দাদাই গা ধুব। তো আমি গৈ আছোঁ গা ধুবৰ কাৰণে। চাই থাকিব হৈছে মানুহৰ সমাগম। ইয়াতে বহুত মানুহ আছে, বহুত মানুহে গা ধুইছে, বহুত মানুহে গা ধোৱা নাই। ইয়াতে কোনোবা গা ধুইছে, কোনোবা গা ধোৱা নাই। তাতে ড্ৰেছবিলাক খোলা পৰে, এই ভিতৰত ড্ৰেছবিলাক খোলাব পাৰে। গংগাক চিন্তি এটা দি দিয়ে জাপ, এটা ফটো মাৰি দিব নেকি? মাৰি দিয়ক জাপটো মাৰি দিয়ক। অঁ মজা, এইটো মেইন।
এইটো হৈছে গংগা নদী। দাদা গা ধুই আছে, এইটো ডুবি আছে। অতি সুন্দৰ নেকি? অলপ গাড়ী ইয়াতে পাৰ্ক। এইটো এতিয়া আমাৰ হৈ গ'ল। এতিয়া আমি ওলাই যাম। আপোনাৰ দৰ্শন কৰি কেনেকুৱা লাগিল? বহুত ভাল লাগিল। ত' আপোনালোকেও আহিব, যদি আহে চাবলৈ কাৰণে খুব ভাল মন্দিৰটো। ইয়াৰ এটা মুহূৰ্ত আছে, ইয়াৰ মুহূৰ্তটো সম্পূৰ্ণ মই নাজানো একচুৱেলি কি হয়। তো চেষ্টা কৰিম এইখিনি জনাই দিয়াৰ বাবে মুহূৰ্তটো কি আচলতে এই মন্দিৰটো। থেংক ইউ। বাই বাই। আমাৰ হেৰি কৰা হৈ গ'ল, দৰ্শন কৰা হৈ গ'ল। দৰ্শন কৰি মেলি এতিয়া আমি আৰু যাব ওলালোঁ আৰু কি কৰিম। ৰুমত যাম, ৰুমত যাই অলপ ৰেষ্ট ল'ম। তাৰপিছত আকৌ হয়তো আমি পাৰ্কত আহিবলগীয়া হ'ব পাৰে। পাৰ্কত অহাৰ কথা ভাবি আছোঁ, চিন্তা কৰি আছোঁ। যদি পাৰ্কত আহিবলগীয়া হয় তেতিয়াহ'লে আহিম। এতিয়া ৰুমত যাওঁ, ৰুমলৈ যাওঁ। তাৰপিছত পাৰ্কত যদি আহিবলগীয়া হয়, মজা ফাইনেলি আমি আহি অলপ দিল্লী ৰোডত চাহ খাবলৈ কাৰণে সোমালোঁ। আৰু আমি এতিয়া চাহ খাই আছোঁ। তামাম ভোক লাগিছে। আৰু চাহটো নে কি মজা বনাইছে চাওক না, ভাৰত একদম চাহ। দাদা এইফালে একদম কেক উলিয়াই লৈছে। এইফালে কেক ব্ৰেকফাষ্ট কৰা নাই কাৰণে এইটো ব্ৰেকফাষ্ট কৰি আছোঁ আমি কেকৰ লগত চাহ। তামাম এনেকৈ আমি তাতে চাহ খাই মেলি আমি ঘৰ পালোহি আৰু বাই।